এতিয়া মই খানাপাৰালৈকে গৈ আছোঁ। পাৰ হ'লেও ভয় লাগে, এনেকৈ ফিল হয় যেন তলত পৰি যাম নেকি, ভাঙি থাকিব নেকি, খানাপাৰা পাই গ'লোঁ এতিয়া। খানাপাৰা পাই গ'লোঁ আৰু খানাপাৰা পাওঁতেই আমাৰ এই গোলাঘাটৰ ভণ্টি এজনীকো লগ পালোঁ তাতে। প্ৰথম চিনাকি তাতে হৈছিল আৰু তাইৰ লগত কথা পাতি বহুত বেছি ভাল। তাইৰ ঘৰ গোলাঘাটত।
আৰু তাইও মেডিকেল কোচিঙৰ কাৰণে গুৱাহাটীত গৈছিল আৰু আজি বিহুৰ কাৰণে আকৌ ঘৰলৈ আহিছে, আকৌ কেইদিনমানৰ পিছত যাব। সঁচাকৈ বহুত বেছি ভাল লাগিল তাইৰ লগত কথা পাতি। গাড়ীত গৈ থাকোঁতে হেডফোন লগাই গান শুনাৰ মজাই বেলেগ। আৰু মই তেনেকুৱাই গৈ থাকোঁ সদায়, যেতিয়াই যাওঁ ঘৰলৈ বা ঘৰৰ পৰা আহোঁতে। ভাল লাগে বহুত বেছি তেনেকৈ। আগতে যেতিয়াই মই এনেকৈ অহা যোৱা কৰোঁ বাছত, তেতিয়া মই আৰ.জি. পাহিৰ লাভ ষ্টৰিবোৰেই শুনো, বহুত বেছি ভাল লাগে। প্ৰতিটো লাভ ষ্টৰিটো কিছুমান বস্তু শিকা যায়, মানুহ চিনা যায়। বিশেষকৈ পাহি বাৰ কিছুমান কথাই মন বহুত বেছি চুই দিয়ে। গাড়ীত গৈ থাকিলে শুওঁ বুলি ক'লে শুবও নোৱাৰি। ঘৰৰ পৰা এটা ফোন আহিয়ে থাকে। এই ভাবিয়ে কৰিব, আকৌ দেউতাই কৰিব, আকৌ মায়ে কৰিব, আকৌ বায়ে কৰিব। তেনেকেই যায় মোৰ অহা যোৱা জাৰ্ণিটো। ভালো লাগে পিছে। চাহপাতৰ বাগান দেখিলেই বেছি মনটো ভাল লাগি উঠে। নিজৰ ঠাইডোখৰ ওচৰত পোৱাৰ অনুভৱেই বেলেগ। আপোন ঠাইডোখৰ থৰ লাগি চাওঁতেই যায়, মনটো ভৰি পৰে। বহুত বেছি ভাল লাগে। কিছুমান সুখ দুখ দুয়োটাই মনত পৰে। দাদা চবেই আহিছে। এতিয়া আমি যাওঁ, বা এজনী ঘৰত ইনভাইট কৰিছে, বাহিৰে তাৰপৰা ঘৰলৈ যাম। এয়া আগফালে দেউতা আৰু দাদা। আমি ইয়াত আহি বহি আছোঁ এতিয়া। মা দাদা বহি আছে, দেউতা মোবাইলত বিজি পুৰা। আৰু এয়া এতিয়া আমাক ভাত খাব মাতিছে, আমি খাই লওঁ। তাৰপাছত অলপ পাছত আকৌ দেখুৱাই আছোঁ বা কেইজনী।
এতিয়া বাজিছে 4:41 আৰু এতিয়ালৈকে মই ঘৰ যোৱাই নাই। গাড়ীৰ পৰা নামিয়ে মা দেউতা আমাৰ ফেমিলিটো লৈ আমাৰ বা এজনী ঘৰত আহিছোঁ। বা এজনী ইমাৰ্জেঞ্চি কাম এটাত ওলাই পেলাই গ'ল, তো এতিয়ালৈকে আহি পোৱা নাই। মই বাট চাই আছোঁ, ৱেইট কৰি আছোঁ, আমি সকলোৱে ৱেইট কৰি আছোঁ বা এজনীৰ কাৰণে আহিব। তাৰপিছত লগ ধৰিম, অলপ কথা চথা পাতিম, তাৰপিছতে আমি ওলাই যাম। ভাগৰ লাগিছে, বহুত বেছি ভাগৰ লাগিছে, অকণমান শুই দিছিলোঁ আৰু। যিজনী বাৰ কথা কৈছিলোঁ সেইজনী বা বৰ্তমান আহি পোৱা নাই। আৰু বা ভাগৰ জা হয় ন, আপুনি জা হয়। এইজনী চাওক বহুত বেছি কিউট, মানে ধুনীয়া আৰু মৰম লগা বাজনী। এই লগ পাই ভাল লাগিলে। আজি ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ। আগতে আপুনি মোক দেখিছে? ফটোতে দেখিছোঁ। ফটো দেখিছে হয়নে? ৰিয়েলত বেলেগ। আজি নহয়, ফটোত বেছি ধুনীয়া লাগে দেই। আপোনালোকে মোক দেখিলে গম পাব, ফটোতে ভাল লাগে, ৰিয়েলত ইমান ভাল নালাগে। বেছি ধুনীয়া আপুনি তাতকৈ বহুত বেছি ধুনীয়া। হয় নেকি? হ'ব দিয়া। অঁ, আপোনাৰ বিয়াত আহিব নোৱাৰিলোঁ ন? বিয়াত নাহিলা ন? আহিব নোৱাৰিলোঁ। অঁ, মই মানুহ তেনেকৈ মানে চিনি নাপাওঁ যে। অঁ, না মাতিছিলে কিন্তু আহিব নোৱাৰিলোঁ। মম্পী আহিছিলে ন? মম্পী আহিছিলে যে, মই ইয়াত নাছিলোঁ, গুৱাহাটীতে আছিলোঁ। গুৱাহাটীত আছে। ঠিক আছে, আকৌ আহিবা দেই। অঁ, আহিম, চিয়ৰ আহিম। আপোনাকো লগ পাই ভাল লাগিলে। আপুনি আমাৰ ঘৰত যাব, থাকাকৈ যাব, মই থকা অৱস্থাতে। থকাকৈ যাব, তুমিও আহিবা দেই। ঠিক আছে। এতিয়া আমি যাব ওলাই আছোঁ আৰু বহুত বেছি ভাগৰি আহিছোঁ। ৰাতিপুৱাই আহিছোঁ গুৱাহাটীৰ পৰা, তো আহি পেলাই ইয়াতে কি হ'ল, অঁ কৈ আছে একো নাই। আহি ইয়াত ভাত খাইছোঁ। ৰাতিপুৱাৰ পৰা একো খাই অহা নাছিলোঁ আৰু বহুত দিনৰ মূৰত ঘৰৰ ভাত পাইছোঁ আৰু বহুত বেছি ভালকৈ বনাইছে, টেষ্টিকৈ বনাইছে। প্ৰথমতে আপোনাৰ হাতৰ খালোঁ ন আজি, আৰু মাছ মাংস ডাঙৰ বাৰ হাতৰ খালা, মাছ মোৰ হাতৰ খালা। হে, বহুত বেছি টেষ্টি, ভাল লাগিলে খাই, একদম পেট ভৰা। আকৌ শুইও দিলোঁ ইয়াতে। এয়া বাৰ ৰুম হয় হা, বাৰ ৰুমতে শুই আছিলোঁ ধৰি। আকৌ লগ পাম আনকি ভিডিঅ'ত ন। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।